Asam ponot Tinsukia Domdomare Arho Nawate Mitang Tanako Udo Sagun Kita. Ar Una Thana Udo Sagun Kami Hora Center Kota Hewa Kante, Police Ren Marang Gakuria IPS Basco Joti Mohanti Saute Adigan Munan Horko. Ar Nuwa Katha Hobarayok Kana Je Thana Benaure Bar Kodi te 40 लाख টাকা খরচ kana আর ওনা থানাকো উড়াও সাগুন কেদা ওনা থানাকো উড়াও সাগুন কেতে যত হরগে আদি নাপায় কো বুঝেদা রসকে কো সদর রাখলা এয়া সম্বর্ধনা জ্ঞাপন করা হয়েছে যার পাশে এখন সেকেন্ড সভা আমি রাইজলে অনুৰোধ কৰিম যাতে থানাখনৰ যিবোৰ সাৰ্ভিস সেইখিনি এভেইল কৰক আৰু অন্যায় যাতে থানাখনে নকৰে সেইবোৰ সজাগ হৈ থাকক আমাৰ থানাই মানে ৰাইজৰ প্ৰতিশ্ৰুতিবদ্ধ তেওঁলোকে ৰাইজক সেৱা কৰি যাব আৰু সাৰ্ভিস ডেলিভাৰীৰ ওপৰত আমি ফোকাস কৰিছোঁ গতিকে ক্ৰাইম কৰাবিলাকৰ কিন্তু কোনো ৰক্ষা নাই যিবিলাকে ড্ৰাগৰ বেপাৰ কৰিব যিয়ে মহিলাক অত্যাচাৰ কৰিব যিয়ে কেঁচুৱাক অন্যায় কৰিব সৰু ল'ৰা ছোৱালী বা সম্পত্তি ইত্যাদিবোৰ দখল কৰা ধান্দাত থাকিব বেয়া কাম কৰিব তেওঁলোকৰ বিৰুদ্ধে কিন্তু পুলিচ অতি কঠোৰ হৈ থাকিব আৰু যিবোৰ ভাল মানুহ ল এবাইডিং সিটিজেন্স ষ্টুডেন্টস শিক্ষক আৰু যিখিনি ছাত্ৰ ছাত্ৰী হওক বা আমাৰ উইমেন এণ্ড চিলড্ৰেন স্পেচিফিকেলি যিখিনি দুৰ্গত শ্ৰেণী তেওঁলোকৰ প্ৰতি পুলিচে দৰকাৰ হ'লে জোখতকৈ বেছিকৈ মৰম কৰিব মানে এক খোজ আগলৈ গৈ পেলাই হ'লেও সহায় কৰিব গতিকে এই ধৰণৰ আমি চিন্তা কিছুমান আনিব চেষ্টা কৰি আছোঁ পুলিচৰ মাজত তাৰ কাৰণে যিমানখিনি পুলিচক সহায় লাগে পুলিচকো দৰকাৰ ফেচিলিটি নহ'লে তেওঁলোকে কেনেকৈ কৰিব গতিকে এওঁলোকক এতিয়া এনে ধৰণৰ বিল্ডিং দিয়া হৈছে 100টামান বিল্ডিং ইতিমধ্যে প্ৰায় কমপ্লিশ্যনৰ মুহূৰ্তত আছে 63-65টাতো বৰ্তমান চলি আছে কাম বাকীকেইটাও ইতিমধ্যে শেষ হৈ আহিছে